नमस्कार स्वागतम जनाइछु मैं पल्लवी अधिकारी यूट्यूब चेनेलर अइन एटा भिडिओ फ्रेंड्स आज आको लै आहिछु आपनालोकলৈ बुली अलप बुआ कापोर आपनालोके चाइ थाकिब भिडिओटो जदि ভাল लागे लाइक करिब आरु जदि चेनेलटुत नतुनকৈ आहिছে आपनालोके चेनेलटु सबस्क्राइब करि दिब आरु जदि आपनालोकर किबा हुधिब लगा थाके तेनेहले कमेन्ट करि हुधिब पारे। मैं फार्स्ट देखाम आपनालोকক केइखनमान बुआ मेखेला ताँतशाলত बुआए है मैं बुआ कापोरे देखाओ गतिके स्टार्ट करूँ भिडिओटो आपनालोके चाइ थाকক। फार्स्ट देखाइछु मैं एइखन मेखेला एइखन चाওক फुलखिनि मैं ओसৰৰ পৰা देखाइ दिछु डिजाइनটো चाওক मेखेलाखনৰ यारे फुल तुला हुटाटू होइसे बनक गोल्डन कलर यारे लगत गुना रुलेक्स मिक्स दिया आछे आरु इयाते यारे दिगटू होइसे कला पकुआ हुटा आरु बानीटू हालापात पार्पल कलर एखन मेखेलाखन। नेक्स्ट मैं देखाइछु एखन मेखेला एखन चाওক ओसৰৰ পৰা फुलखिनि देखाइ दिछु এইখন হৈছে পকুৱা সূতাৰ পকুৱায়ে বোৱা হয় আৰু ইয়াৰে ফুল তোলা সূতাবোৰ হৈছে ঊল সূতা হালধীয়া আৰু বগা ঊলেৰে এইখনত ফুল তোলা আছে। नेक्स्ट देखाइछु एइखन चाওক এইখন হৈছে गोल्डन कलरर याते बगात गोल्डन कलरर फालापात बुई दिया হৈছে बगा पकुआ हुटात आरु याते हालधीया आरु कफी कलरेरे फुलबुर तुला आछे फुल तुला हुटाबुर ऊल हुटा হয় आरु এইখন চাওক फुलखिनि मैं यारे ओसৰৰ পৰা देखाइ दिछु याते एनेकुवाকৈ फुल तुला आछे कापोरखन पकुआ हुटारे হয় याते पद्मिनी पात बुआ आछे याते सरुকৈ एनेকৈ ओपरत बाछिनी एटा दिए एनेকৈ 3 लाइन बुटा बाछि দিয়া আছে আৰু ইয়াৰে ওপৰতো তেনেকুৱাকৈ সৰু সৰুকৈ বুটা দিয়া আছে। सिंगल मेखेला आरु देखाइछु एखन एखन चाওক मेखेला केइखन सिम्पल হয় এই বোৱা হয় এনেকৈ অলপ কালা পাৰি দিয়া হৈছে। এখন सिंगल चादर देखाओ आपनालोকক এখন चादरखन चाओ এই चादरखन जे ইয়াতে চাওক আপোনালোকে ওচৰৰ পৰা চালে গম পাব এইখন জাল জাল যেন দেখিবলৈ পাইছে ধৰিব পাৰিছে নাই গম নাজানো এই চাদৰখন কণী এৰি দিয়া চাদৰ হয় ৰাহত তিনিটা খাটি ভৰোৱাৰ পিছত দুটা খাটি এৰি দি তেনেকুৱাকৈ বনাইছিলোঁ তেনেকুৱাকৈ বনাই মই গোটেই গাতে এনেকুৱাকৈ বুটা বাছি দিছিলোঁ সেইকাৰণে মই চাদৰখন দেখালোঁ।
ইয়াৰে চাদৰখন পিন্ধা এখন ফটো মই এড কৰি দিম ভিডিঅ'টোৰ মাজত আৰু দেখাও এই চাদৰখন এইখন চাদৰ মই বহুত আগতে এটা ভিডিঅ'ত আপলোড কৰিছিলোঁ এই চাদৰখন দেখিছে কিন্তু মেখেলাখন দেখা নাই মেখেলাখন বিচাৰি মোক কমেণ্ট কৰিছিলে যে মেখেলাখন পিংক কালাৰ কাপোৰযোৰৰ দেখাবচোন এদিন পিন্ধি ওলাইছিলোঁ কিন্তু মেখেলাখন দেখা নাপালে সো এই চাদৰখনৰ মেখেলাখন মই দেখাই দিছোঁ এইখন হৈছে ইয়াৰে মেখেলাখন মই একেবাৰে সিম্পলকৈ বনাইছোঁ এইখন চাওক ইয়াৰে মেখেলাখন এইখন হয় মই আপোনালোকক আৰু এটা বস্তু দেখাও এই কাপোৰযোৰ কিনা মেখেলা চাদৰ হয় কটন টাইপ হয় কাপোৰযোৰ মই এই কাৰণে দেখাইছোঁ কাপোৰযোৰ আপোনালোকক এনেকুৱাকৈ আপোনালোকে ঘৰতে বৈ ল'ব পাৰিব নিজে তাঁতশালত একো টাফ নহয় কাপোৰটো মই দেখাই দিছোঁ ওচৰৰ পৰা এই যে ফুলটো একো টাফ নহয় এইটো একেবাৰে ইজি হয় ইয়াতে এটা যিকোনো বুটা আপোনালোকে ডাঙৰ গ্ৰাফ এটা তুলি দিব গছ ডিজাইনৰে হওক বা যিকোনো নহওক দি এনেকৈ সৰুকৈ সৰু বুটা ওপৰত বাছি দিলেই হ'ল গোটেই গাতে এনেকৈ পাতলকৈ দিয়া আছে এইটো ফুল বৰ্তমান ট্ৰেণ্ডত চলি আছে কিন্তু এই ফুলটো তুলিবলৈ একেবাৰে ইজি মই আপোনালোকক ইয়াৰে গ্ৰাফটো দি দিছোঁ এই ফুলটোৰ গ্ৰাফটো মোৰ তাত বহুত আগৰ পৰা আছিল বৰ্তমান এই ফুলটো চলি আছে এইটো চাওক গ্ৰাফটো স্ক্ৰীনশ্বট লৈ ল'ব যদি আপোনালোকে এইটো এনেকুৱাকৈ বনাব বিচাৰে এইটো চাওক স্ক্ৰীনশ্বট লৈ ল'ব এনেকুৱাকৈ বনাব পাৰিব আপোনালোকৰ কাপোৰযোৰ একেবাৰে ইজি হয় অনলি 6 পাক আছে মাত্ৰ এই ফুলটোত আৰু সৰু বুটা এটা বাছি দিলেই হ'ল আৰু গোটেই গাতে এই ডিজাইনটো এই ফুলটোৰ কাৰণে মই এইযোৰ কাপোৰ আপোনালোকক দেখালোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি আজিলৈ ইমানতে আৰু নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত লগ হ'ম ধন্যবাদ